মই গা ধুই আহিছিলোঁ যে কি হ'ল প্ৰথম 1 বাজি জিকিলোঁ জিকি কিনে এতিয়া 2 নম্বৰ বাজি খেলি আছোঁ আৰু পানী চাবই পানী চা ৰাম ৰাম আজি হ'ল হোলী মানে ফাকুৱা আৰু তো সকলোকে শুভেচ্ছা জনালোঁ বাকী এটা অলপ যোৱাকালি প্ৰিপেৰেশ্যন কৰা হৈছে তাৰমানে ফাকুৱাৰ ফাকুৱাত এনেই পুখুৰী আছে বাৰু কিন্তু পুখুৰীত সেই পানীত তাৰমানে এই কিবা ফুল চুলো আছে তাতো যাব নোৱাৰা সোমাই গেলি চেচ গতিকে এটা অলপ প্ৰস্তুতি কৰা আছে আৰু এতিয়ালৈকে বৰষুণ নহ'ল বাৰু বৰষুণ হ'ব বুলি কিনে আশা কৰি আছিলোঁ এনে আহিয়ে হেই আজি কিন্তু ফটাহে দেই মই গা পা ধুইছোঁ পাৰে মই গা ধুই আছিলোঁ কি হ'ল মাথাত কিয় দিলি এতিয়া মাথাটো কোনে দিব মুখখন বাৰু যাব মাথাটো কি হ'ব কাপোৰ কি লেতেৰা কৰিলি এতিয়া মই গা ধুইছোঁ পাৰে এই দুলে মাত দিম এটা এনকে হ'ব বাকী যা বাকী এটা অলপ পানী ঢালিব লগা আছিলে এই তাক পানী ঢালিব দিছিল ন সি শগুনটো এনেকৈ মৰিছে বাকী ভাত তাত খালোঁ খাই কিনে অলপ ক্ৰিকেট খেলি আছোঁ মানে সেই আমাৰ বেটিং কৰিছে তাকে মই বল আনাকৈ আছোঁ নহ'লে ইফালে বলটো আহিলে বিচাৰি থাকিব লগা হয় বিচাৰি নাপায় তাকে ইয়াত আমাৰ ক্ৰিকেট খেলা চলি আছে সেয়াই আৰু হোলী স্পেচিয়েল কি আছিলোঁ মাত্ৰ বল আহি গ'ল তাই বল দিব লাগে প্ৰথম 1 বাজি জিকিলোঁ জিকি কিনে এতিয়া 2 নম্বৰ বাজি খেলি আছোঁ আৰু এইবাৰ চাওঁচোন বাৰু জিকোনে নিজিকো আৰু জিকিলোঁ আৰু ইফালে বল আছিল টাৰ্গেট 81 আছিল চাগে বেট ধৰিব নাপালোঁ দেচোন দে এনেকৈ জিকিলোঁ আৰু আজি হ'ল দ্বিতীয় দিন তাৰমানে ইয়াতে পানী হ'বা দিছিলোঁ ৰাতি ঠিক বৰষুণ মাৰিছে পানী নহ'ল বাকী এতিয়াতো পানী ঢালিব লাগিব কাৰেণ্ট নাই বাকী কালি ভাটিবেলাও ক্ৰিকেট খেলোঁ অলপ 2 বাজি খেলিছোঁ ভাটিবেলা 1 বাজি হাৰছোঁ 1 বাজি জিকিছোঁ বাকী ৰাতিপুৱাটো 3 বাজি খেলিছোঁ 3 বাৰো জিকিছোঁ বাকী এতিয়া এই চলিকেইটাই ইফালে আছে আৰু এনে কি কৰে আৰু দে কৃষ্ণ মোৰে এনকে হে ইয়ে হৈছে দিয়া দিবা দিছা এই ক্লিপখিনি মানে আৰম্ভণিতে কৰা হৈছে আৰু
আমি ভালকৈ সেই কৰা নাছিলোঁ, এনেই জাষ্ট ওলাই গৈছিলোঁ আৰু ওলাই যোৱাৰ পিছত অলপ আমাক ফাক কৰি দিলে, বাকী নমন চলিকেইটা আহিলা, সেইকাৰণে সিহঁতক এনে আৰম্ভণি যাত্ৰা কৰি দিছোঁ আৰু বাকী যিখিনিত আমি খেলিলোঁ বা আমাকো দিছি সেইখিনি আৰু ভালকৈ ক্লিপ লোৱা নহ'ল আৰু তাৰমানে বেলেগ এজনক দিলোঁ। এইখিনি ক্লিপ যোনে লৈ আছে সিও সেনেকৈ খেলি থাকিলা, মইতো মোবাইল লৰাই নাই, মোবাইলটো বেলেগক দি থৈ দিছোঁ, তো সেনেকৈ খেলি থাকিলা, তাৰ কাৰণে ভালকৈ ক্লিপ লোৱা নহ'ল আৰু তথাপি যি দুই এটা আছে সেইখিনি বাৰু ভিডিঅ'টোত আছে। দে চাই লচোন ভিডিঅ'টো। No, 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 no. এই বুকুত আহি গৈছে দে আৰু অলপ বোকা খেলিলোঁ, খেলি কেনে আমি মানে কি মই বিশেষকৈ ফাকুৱা নিকিনো, কিয়নো বেকাৰ পইচাকে দাওঁ, ওলাই অহাৰ লগে লগে একে লুতুৰ পুতুৰ কৰি দিয়ে, গতিকে এক্সট্ৰাকৈ নুকিয়াই কিনিম আৰু সেইকাৰণে আৰু মই কিনা নাই, নিকিনি কাৰণে কি কৰিছোঁ, এই যি দেখালোঁ যি সেইখিনি গাঁটা খুন্দলোঁ, তাৰপিছত তাতে পানী চানী ঢালি কিনে এই বোকা খেলিলোঁ, সেন্ধেও দিছি বাৰু, বাকী ময়ো সেন্ধক বোকা দিলোঁ, বোকা চকা দি ইয়াতে গা ধুলোঁ বঢ়িয়াকৈ আৰু এই একদম চাফা আৰু, কাৰণ বেলেগ ফাকুৱা চকা সেই কৰা নাই, ঘূৰা ফাকুৱা দিছি বাৰু, তথাপি বাৰু বৰ বেছি নাই আৰু, কাৰণ বোকাহে ধোৱাৰ লগে লগে গুচি গৈছি, সেইকাৰণে বঢ়িয়াকৈ আহিলোঁ ইফালে দি, অহাৰ পিছত এন্ধে আৰু সেন্ধক বোকা দিছিলোঁ নহয়, সেন্ধে চোপা লৈ আহিছে বঢ়িয়াকৈ, লৈ কিনে এইগিলা ৰং যি সানছি যি গোটেই গাই চাই, এতিয়া মানে কি ক'ম আৰু আগতে বঢ়িয়াকৈ ৰংখিনি সানি লৈছি, অলপমান পানী লৈছি, লৈ কিনে ৰংখিনি সানি লৈছি, লৈ কিনে মাছ ভাজা তেল নাই কি বা তেল সোপা সানি দিছি, এতিয়া গোটেই মাছ গোন্ধাই আছে গাটো কি হ'ব, তাকে আৰু একবাৰ গা ধুব আছোঁ, মানে এই ডঙত আছোঁ আৰু দলংমুখ বুলি কয় আমাৰ গাঁৱত, মানে এইখিনি ঠাইত দলংমুখ বুলি কয় আৰু, তো তাতে গা ধুব আহিছোঁ। কেনে জাগা বাপ্পা ওহাইদি যাব লাগি সিফালেদি আহিলেও ৰেল লাইন দি আহিলে পালোঁ হয়, গাঁৱেদি ঘূৰি থকা নাই আৰু, কাপোৰ চাপোৰ পিন্ধা নাই, অকল পেণ্টটো পিন্ধি আহিছোঁ, এইটো পাই গ'লোঁ। গা ধুই ঘূৰাই বেলেগ মানুহ আছে, এতিয়াও আছে, এইফালেও আছে, গাড়ী ভাল লাগে, এটা আগতে একবাৰ ধুই গৈছিলে পাহাৰে, আকৌ ঢালি দিছে পা পানী চাই পানী চা পানীৰ ৰং চাবাই
গাড়ী ভাল লাগছে গা ধুই বঢ়িয়া লাগছে তই মস্ত মাছ ওলাই আছে শুনা নাপায় ইমান বাকী গা ধুই ভাল লাগছে মোৰ গেলে আমাৰ ভক্সিৰে আছে মোৰ গেলে হয় তাৰ একো যাৱা নাই বাকী এইফালে আছে এই আৰু গা পা ধুলো বাকী হৈ গেল আৰু যাৰ পৰা হৈ কিছু মোৰ ই ধুই আছে ইয়াৰ যাৱাই নাই বাকী তাৰ হ'লে যাই থাকোঁ আৰু গা ধুই কেনে এতিয়া যাই আছোঁ আৰু ঘৰত ঘৰত যে একবাৰ ভালকৈ ধুব লাগিব এতিয়া গাটো ধুইছোঁ যদিও মই শান্তি পাওঁ নাই কিবা কি মানে কিবা কিবা লাগি গৈছে তাৰমানে কি দমকলৰ মানে গা ধুনা নাই এতিয়া ক'ব নাছোঁ আৰু কি কেছ বাকী গা পা ধুলোঁ ধুই কিনে এতিয়া যাই আছোঁ আৰু ঘৰলৈকে যাই লৈ কিনে মাথাটো একবাৰ ভালকৈ ধুব লাগিব ঘৰত চেম্পু দি কিনে বাকী এতিয়া গাৰ পৰাই গেছি দেই মোটামুটি বাকী নখত অলপ লাগি আছে আৰু সেইখিনি ক'ব নোৱাৰিছোঁ আৰু কেনেকৈ যায় বাকী কিবা ওঠত লাগি থাকিলে ওঠটো পিন্ধিব নোৱাৰি দেই আৰু দুখ পায় মই নোৱাৰোঁ আৰু ঘৰত যাই কিনে ব্ৰাছ কৰিব লাগিব এতিয়া দাঁতকেইটা ভিতৰতো লাগছি নহয় মানে দাঁতত নাই দেচোন দে কিন্তু দাঁতৰ মধাত লাগি আছে তাকে ঐ চাবোন আনছা অঁ মই বাকী এতিয়া যাই লওঁ দেই তাৰপিছত আৰু ভাটিবেলা লাগি যদি পিটছখন ভালে আছে তেতিয়াহ'লে ক্ৰিকেট খেলিম ভাটিবেলা লাগি সেনেকেই আৰু দে যাই লওঁ ঐ তোৰ লাজ নাই কালিবিলাকে মাইৰে চিনি পোৱা নাছিলে তোক কালি আলকাটা আনছি এই কোনে আনিলা আজি আমি বোকা সানিম বুলি ভাবি কিনে কালি গাই নুধলি কি হ'ব তোৰ লগতো যা 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 হৌ চাই আছা দেখোন বাকী গা পা ধুই আহিলোঁ দেই পৰিষ্কাৰ ৰূপত এতিয়া অলপ পিছত ভাত তাত খাই কেনে সিফালে যাম সিফালে মানে আমাৰ গাঁৱৰে কিন্তু চুবুৰীটো বেলেগ আৰু তাতে তাৰমানে তিনিদিনীয়া কাৰ্যসূচীৰে হোলী পালন কৰা হয় ফাকুৱা আৰু তো বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে তাকে যাম বুলি ভাবছিলোঁ হ'ল যা নাম ওলাইছিলোঁহে মাত্ৰ একটুপ দুটুপ পেলচিয়ে অলপ মোকাল কৰা দেখি ভাবিলোঁ বোলে ৰ'দ চ'দ দিব তাতে যাম গুচি যা পেলচিয়ে ক'ত আৰু এনকে থাকিও তথাপি যাব পাৰি জোৰাই দিলি আৰু কি হ'ব মানে এইটো নিয়মৰ নিচিনাই হৈ পৰিছে তাতে যেতিয়াই ফাকুৱা হয় তেতিয়াই বৰষুণ দিয়ে প্ৰত্যেক বছৰে দিবই আৰু সেইটো মানে বাধ্যতামূলক বুলিও ক'ব পাৰি দেই আৰু এনেকৈ বৰষুণ দিলে আৰু ক'ত যাওঁ এচুৰে পিছে না কি বাকী ইটানলৈকে যে ভিডিঅ'টো চাই আছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ দে আজিৰ কাৰণে এইখিনিয়ে আছিল দে আৰু এচু দে ৰাম ৰাম